নমস্কাৰ, মই জ্যোতিস্মিতা আৰু আপোনালোকে চাই আছে জ্যোতিস্মিতা মোৰ নাম। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান আমিও ভালে আছোঁ। আৰু চাওঁতে বিহু কৰি বিহুটো গুচিয়ে গ'ল। সেইকাৰণে ভিডিঅ'টো কেতিয়া শ্বুট কৰিছোঁ, কিন্তু কেতিয়া আপলোড দিম সেইটো নাজানো বাৰু, কেতিয়া আপোনালোকে চাবলৈ পাব। আৰু বিহুত সৰু সৰু কিছুমান গীত পাইছিলোঁ, সেইখিনি ভাবিছোঁ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ। আচলতে যিকোনো কথা আজিকালি আপোনালোকৰ লগত যিহেতু শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভাবিলোঁ গীতকেইটাও আপোনালোকক দেখাওঁ এটা, আৰু মই কি পাইছিলোঁ বিহু বুলি। তেনেহ'লে ব'লক আমাৰ সৰু সৰু টোপোলাবিলাক আপোনালোকক দেখাওঁ আজি। মৰমৰ টোপোলাবিলাক বহুত এগালমান নহয়, কেইটামান বস্তু, কিন্তু মৰমত দিয়া বস্তু যিহেতু, গতিকে খুব মৰমত ৰাখিছোঁ, মৰমত লৈছোঁ আৰু তেওঁলোকেও মৰমত দিছে। গতিকে আপোনালোককো দেখাওঁ আজি। ব'লক তেন্তে প্ৰথমতে মই বেথাৰ গীতকেইটাৰ পৰা আৰম্ভ কৰোঁ। বেথাৰ আছিলে এযোৰ কাপোৰ, আমাৰ এইটো ঘৰৰ মায়ে দিছিলে এযোৰ কাপোৰ। সেইযোৰ হৈছে টি চাৰ্টটো, এইটো হয় কটনৰ হয়, খুব কোমল কাপোৰটো, আৰু পিন্ধালেও তাক কেইবাবাৰো পিন্ধিলেহি খুব মৰম লাগিছে তাক পিন্ধিব। আৰু তাৰ লগত আছে এটা 3/4 পেণ্টটো ৰেড কালাৰ হয়। এইটো কেইবাদিনো পিন্ধিলেহি ধুলো, মৰম লাগিছে তাক পিন্ধিলত। এইযোৰ দিছে মাহঁতে। তাৰপিছতে বঙাইগাঁৱৰ দাদা আহিছিলে যে বিহুত পিন্ধিবৰ কাৰণে দি গৈছিলে এযোৰ কাপোৰ, কিন্তু এইযোৰ কাপোৰ তাৰ কাৰণে বহুত ডাঙৰ হৈছে। বিহুত পিন্ধিব বুলি দিছিলে, কিন্তু বিহুতো পিন্ধা নহ'ল। এতিয়া চাওঁ সি কেতিয়া পিন্ধিব পাৰে। আৰু কাপোৰযোৰ পেণ্টটো প্ৰথমে দেখাইছোঁ। পেণ্টটো হৈছে এইটো 3/4, এনেকৈ দুটা পকেট আছে ছাইডত, আৰু পিছফালটো এনেকুৱা, পিছফালে পকেট নাই বাৰু। আৰু ইয়াৰ লগত দিছে এইটো গেঞ্জিয়ে ক'ম নে স্পৰ্টিঙে ক'ম নে নাজানো, আৰু এইটো দিছে ইয়াৰ লগত। আৰু ইয়াৰ লগত আৰু এটা স্পৰ্টিং দিছিলে, মানে এই পেণ্টটোৰ লগত। বেটাই ক'ত থ'লে জানো স্পৰ্টিংটো? বেটা ক'ত থ'লা? এইটোও ডাঙৰ হয়, আৰু অকণমান ডাঙৰ হ'লে এইটো ময়ে পিন্ধিব পাৰিলোঁহেঁতেন। এইটো হৈছে টি চাৰ্টটো, এইটো এনেকুৱা ওপৰখিনি বগা, মাজত এখিনি নেভি ব্লু আছে, তাৰপিছতে তলটো ৰেড কালাৰ, আৰু এইটো পিছফালটো এনেকুৱা ৰেড কালাৰ, আৰু হাত দুখন হোৱাইট কালাৰ আছে। এনেকুৱা মানে বজাকৈ দিছে। এইটো টি চাৰ্ট, এইটো ইয়াৰ লগত পেণ্ট, আৰু এইটো, আৰু ইয়াৰ লগত এযোৰ চেণ্ডেল দিছে। চেণ্ডেলযোৰ হৈছে এইযোৰ। চেণ্ডেলযোৰ পিন্ধি অৱস্থা বেয়া কৰি দিলে এইযোৰ। তাৰপিছতে খুৰাকে দিছে তাক এযোৰ জোতা। এইযোৰ এপাত ফালে জানো মই খেলি আছে। এইযোৰ দিছে খুৰাকে। এইযোৰ পিন্ধিলে দুদিনমান, আৰু পিন্ধিব বিচাৰি থাকে এইযোৰ, সি ভাল পাইছে পিন্ধিবলৈ। খুৰাকে দিছে এইযোৰ। তাৰপিছতে আৰু এযোৰ কাপোৰ আছে, জেঠাইকে অনলাইনত অৰ্ডাৰ দিছিলে। আচলতে এই কাপোৰযোৰ লোৱাৰ এটা কাহিনী আছে। কাপোৰযোৰ লওঁ বুলি লোৱা হোৱা নাছিলে, মানে কুশ্বন কভাৰ অৰ্ডাৰ দিছিলে যে, কভাৰখিনি আহিলে কিন্তু একেই নাহিলে, বেলেগ আহিলে। সেইকাৰণে বাহঁতে মানে ৰিটাৰ্ণ কৰিলে আৰু এক্সচেঞ্জ কৰি কিনে এই কাপোৰযোৰ লৈছিলে। কিন্তু কাপোৰযোৰ ইমান ভাল নহয়, ডিছকালাৰ হৈছে। পেণ্টটো হৈছে এইটো, আৰু টি চাৰ্টটো পূৰা ডিছকালাৰ হৈ গ'ল। হ'লেও বিহু বুলি দিয়া নহয়, ক'লোৱে কাহিনীটো আপোনালোকক কিয় লোৱা হৈছিলে, দেখাই দিছোঁ আৰু হ'লেও। আৰু টি চাৰ্টটো হৈছে এইযোৰ কাপোৰ পিন্ধিলেও তাক ভাল লাগিছিলে, আৰু কটনৰে আছিলে কাপোৰযোৰ, কিন্তু যিহেতু ডিছকালাৰ হৈ গ'ল সেইটো কাৰণে বেয়া লাগিছে পিন্ধিবলৈ। ইয়াৰ পইচাটো এনেই গ'ল। আৰু এইখিনি দেখালোঁ। তাৰপিছতে মাজনী বাই, মানে ডাঙৰ বায়ে দিছিলে, পইচা দি গৈছিলে কাপোৰ কিনি দিবি বুলি, কিন্তু আমি যিহেতু বজাৰলৈ যোৱা নাই কাপোৰ কিনিবৰ কাৰণে, সেইকাৰণে তাই মানে এইবাৰ বিহুত আহোঁতে সুধিছে, বিহুৰ আগতে পইচাটো দি গৈছিলে, বিহুত আহোঁতে সুধিছে কি গিফ্ট কিনিলি, কিন্তু আমি যিহেতু গিফ্টটো তাৰ কাৰণে কিনা হোৱা নাছিলে, সেইকাৰণে আমি যোনযোৰ কাপোৰ আনিছিলোঁ সেইযোৰ কাপোৰে মানে বায়ে দিছে বুলি ধৰি ল'লোঁ। আৰু এতিয়া আমি আমাৰ ফালৰ পৰাহে মানে বিহু বুলি তাক গিফ্ট দিয়া হোৱা নাই। এদিন যাম কাপোৰ আনিবৰ কাৰণে, আৰু বায়ে কোনযোৰ কাপোৰ আনিবৰ কাৰণে পইচা দিছিলে, বা বাৰ পইচাটো আমি কোনযোৰ কাপোৰ আনিলোঁ আগৰ ভিডিঅ'ত দেখাইছিলোঁ। যদি আপোনালোকে আগৰ ভিডিঅ' চাইছে তেতিয়াহ'লে দেখিব, আৰু যদি চোৱা নাই তেনেহ'লে মই স্ক্ৰীণত কাপোৰযোৰ লগাই দিম। বিহুত সেইযোৰ কাপোৰে পিন্ধিছিলে। আৰু বিহুত আহোঁতে বায়ে দুটা গেঞ্জি আনি দিছিলে, এটা সি পিন্ধিয়ে আছে,
আৰু তাৰ লগত এইটো এটা অকলে কাৰ্টুনকেইটা বেলেগ আছে, বাকী একেই গেঞ্জিকেইটা। দুটা গেঞ্জি আনি দিছিলে তাই। আৰু মাজনী বাই আচলতে বিহু বুলি নহয় আৰু এনেই তাই কিবা এটা নহয় কিবা এটা দিয়ে বেটাক, সৰু হওক ডাঙৰ হওক। মানে তাৰ মাজনী বাৰ মানে লাডলা হয়, মানে তই বুলিও ক'ব নি, তই বুলি নকবি দেই ল'ৰাটোক কেনেকৈ কয় আৰু। আমি মৰমত কেতিয়াবা তই বুলি ওলাই যায় ন, আমি এতিয়া তই বুলি কওঁ, বায়ে মানে ক'বলৈ নিদিয়ে, তই বুলি নকবি বুলি কয় আৰু। তাৰপিছত বেটাৰ গিফ্টখিনি ইমানেই। আৰু আমাৰ পৰা দিয়াটো এতিয়া আমি আনিলে দেখাম আৰু আপোনালোকক। তাৰ সেয়াই আৰু দুযোৰ কাপোৰ, দুটা আৰু খুৰীয়ে এটা গেঞ্জি দিছিলে, সেইটো ক'ৰবাত সোমাই আছে, সেইটো নেদেখাওঁ বাৰু। তাৰ গিফ্ট ইমানখিনিয়ে। তাৰপিছত এতিয়া আহোঁ মোৰ গিফ্টখিনিলৈ। মোক মাজনী বাই দিছে এটা কুৰ্তা, সেইটো কুৰ্তাটো। কিন্তু কুৰ্তাটো মোলৈ ডাঙৰ হয় অকণমান, মানে চাইজত কৰিব লাগিব মই এছ, কিন্তু এইটো এম হয়, অকণমান ডাঙৰ হয়, মানে দিলে ফিটিং নহয়। সেইটো কাৰণে এইটো অকণমান পিন্ধিব পৰা কৰিব লাগিব আৰু। ইয়াত ডিঙিটো তেনেকৈ আছে, বাকী গাটো এনেকৈ চিম্পুল আছে, সুতুৰ মুতুৰ হৈ আছে, ভৰাই থৈছিলোঁ যে জাপি মেলি। এইটো মাজনী বাই দিয়া। তাৰপিছতে বেটাক যে দিছিলে এই জোতাযোৰ দিয়া খুৰাকৰ বায়েকে, মানে আমাৰ বৰ্তাৰ ছোৱালীজনী বিয়া দিছে আৰু তাই এইফালে ইউনিভাৰ্চিটি ফালে ঘৰ। তাই মানে দিছিলে মোক, স্ক্ৰীণত ফটোখন লগাই দিম বাৰু। তাই দিছিলে এটা পাৰফিউম, আৰু এইটো মানে কি হ'ল বডি স্প্ৰে হয়। এইটো পৰি কিনে মানে ভাঙিয়ে গ'ল। আমাৰ ঘৰত ইমানেই পাৰফিউম আছে নহয়, সেইটো কাৰণে মই ভাবিলোঁ এইটো থৈ দিওঁ বুলি, যেতিয়া নাইকিয়া হ'ব। আৰু বেটাই আজিকালি ফালৰ পৰা চব বস্তুবোৰ বাহিৰত পেলাই দিয়ে, সেইটো কাৰণে মই ভাবিলোঁ যে এইটো থৈ দিওঁ, কিন্তু থৈ দি লাভ নহ'ল, পৰি কিনে ভাঙিয়ে গ'ল। তাৰ লগত দিছিলে এখন বোৱা চাদৰ, ধুনীয়া এখন। এনেকুৱা চাদৰবিলাক গৰমত পিন্ধিবলৈ ইমানেই ভাল লাগে নহয়, যোনে পিন্ধে তেওঁহে জানে আৰু কিমান আৰাম লাগে। আৰু মোৰ ওচৰত আছিলে এনেকুৱা চাদৰ কেইখনমান, কিন্তু এতিয়া নাই, মাক দিলোঁ, কাৰোবাক এনেকৈ দিয়া হ'ল। আৰু এনেকৈ এৰা আছে, এনেকৈ কণী এৰা আছে চাদৰখন। আৰু এখন একদম মৰমত থৈছোঁ, এখন পিন্ধিব লাগিব। মই খুব ভাল পাওঁ এনেকুৱা চাদৰ, সেইকাৰণে মানে পিংকি থেংক ইউ আৰু এনেকুৱা ধুনীয়া চাদৰ এখন দিয়াৰ কাৰণে। এইখন আৰু পাৰফিউমটো। তাৰ লগত এখন দিছে ৰুমাল, এখন পিংকিয়ে দিছে চাদৰখন, ৰুমালখন আৰু বডি স্প্ৰেটো। দেখালোঁ দুটা গিফ্ট। আৰু ভণ্টি অকল মোৰ দিয়াই নহয়, ঘৰৰ চবকে দিছে বাৰু, সেইখিনি মই দেখুওৱা নাই, অকল বেটা আৰু মোৰ দেখাইছোঁ। বেটাৰটো দেখাবলৈ নাই, চকলেট আছিলে, চেলিব্ৰেশ্যনৰ ডাঙৰ এটা পেকেট দিছিলে, এইটো খাই খতম হৈ গ'ল, সেইটো দেখাব লগা নাই আৰু, সেইকাৰণে মোৰ কাপোৰযোৰে দেখালোঁ। আৰু বাহঁতক দিছে, চবকে কিবা কিবি দিছে তাই আৰু বেটা। তাৰপিছতে মোৰ আটাইতকৈ ভাল লগা গিফ্টটো হৈছে এযোৰ মেখেলা চাদৰ। এইযোৰ মানে কালাৰটো কি ক'ম আৰু, এনেকুৱা এযোৰ কাপোৰ মই পিন্ধিছিলোঁ, এনেকুৱা নহয় মানে কালাৰটো এনেকুৱা। আৰু মিষ্টাৰেও খুব ভাল পাইছিলে, কৈছিলে তুমি এনেকুৱা কালাৰৰ এযোৰ কাপোৰ আকৌ পিন্ধিবা দেই, মই তোমাক আনি দিম, এনেকৈ কৈছিলে। কিন্তু মই এইটো কালাৰ মানে বিচাৰি পোৱা নাছিলোঁ, কেতিয়াবা ইয়াতকৈ লাইট পাওঁ, কেতিয়াবা ইয়াতকৈ ডাৰ্ক পাওঁ, সেইটো কাৰণে। কিন্তু মানে জেঠাই গিফ্ট দিলে কাপোৰযোৰ মোৰ ইমানেই ভাল লাগিছে কালাৰটো দেখি। এইটো কালাৰটো মানে স্কাই ব্লু হয় আৰু কাপোৰযোৰ। আৰু কাপোৰযোৰ নুনি কাপোৰ হয়, কি ক'ম আৰু, মানে কেতিয়া পিন্ধিম, কেতিয়া মানে পিন্ধিবলৈ চান্স পাম কাপোৰযোৰ, ভাবি আছোঁ ক'ত পিন্ধিম। চিলোৱা হোৱা নাই বাৰু, মিষ্টাৰে কৈছিলে পিন্ধোতে পিন্ধিবা, চিলাই লোৱা, কিন্তু চিলোৱা নহ'লে, থাকি চিলামকৈ থাকি গ'ল। এইখন আছে চাদৰখন, তেনেকৈ আছে। এনেকৈ আছে, আগটো তেনেকৈ আছে। তাৰপিছতে এনেকৈ ডাঙৰ ডাঙৰ বুটা আছে মাজে মাজে, আকৌ সৰু সৰু বুটা আছে, মই দেখাইছোঁ দেই। এয়া চাওকচোন, খুব ভাল লাগিছে মোৰ কাপোৰযোৰ। এখন হৈছে চাদৰখন, তাৰপিছতে মেখেলাখন সেই একে আৰু চাদৰখনৰ নিচিনাই। এইখন মেখেলাখন, আৰু চাদৰখনৰ পাৰিখিনি হৈছে এইখিনি সৰু সৰুকৈ পাৰিখিনি আছে। পাৰিখিনি লগালে কাপোৰযোৰ বেছি ভাল লাগে, হয় নাই বাৰু? তেতিয়াহে গম পোৱা যায় কাপোৰযোৰৰ আচল লুকটো। আৰু ব্লাউজৰ পিচটো চিম্পুল হয়। কি বেটা? ব্লাউজৰ পিচটো ক'ত হেৰাই গ'ল জানো? এইটো হৈছে ব্লাউজৰ পিচটো, এইটো চিম্পুল হয়, এনেকৈ পাৰি এটা আছে হাতত দিবৰ কাৰণে। এইযোৰ পিন্ধিলে আপোনালোকক ভালকৈ দেখাম। সেয়াই আৰু কাপোৰযোৰ খুব মৰম লাগিছে মোৰ।
ইমানখিনি আছিলে বহুত বেছি গিফ্ট নাই আৰু তেনেকৈ বিশেষ আলহী অহা নাই আৰু এই ভণ্টি আহিছিলে আৰু বা আহিছিলে দেখালৈ সিহঁতে কি কি দিলে আৰু মাহঁতকো দিছে সেইখিনি মই দেখুওৱা নাই বাৰু অকল বেটা আৰু মোৰখিনিহে মই দেখাইছোঁ গতিকে কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু বেটা দেখিছে নাইফালে গোটেই মানে বিচনাখন বজাৰ মেলি লৈছেহি আৰু কালি তাক জানেনে চুলি কাটি দিলোঁ ইমানেই চিঞৰিছে নহয় ফাৰ্ষ্ট টাইমো নহয় এবাৰ থাৰ্ড টাইম চাগে তাৰ চুলি কটা প্ৰথমবাৰ ছেকেণ্ডবাৰ দুবাৰ ঘৰত কাটিলোঁ চুলি আৰু এবাৰ মানে কি হ'ল তাক চেলুনত লৈ গ'লোঁ চুলি কাটো বুলি ইমানেই চিঞৰিছে আৰু ভাইটিজনক ইমানেই মাৰিছে নহয় সি মানে আৰু তাৰ ভাষাত পূৰা গালি পাৰিছে আৰু আজিকালি পূৰা কথা ক'ব বিচাৰে সি মানে বহুতখিনি কয় আৰু আমি সদায় যিহেতু তাৰ লগত থাকোঁ সেইকাৰণে কি কৈছে প্ৰত্যেকটো কথা আমি বুজি পাওঁ বহুতখিনিয়ে কথা কয় তাৰ 1 বছৰ যিহেতু পাৰ হ'ল 1.5 বছৰ চলি আছে এতিয়া আৰু চুলিখিনি কাটি দিলত চাওকচোন তাক কেনেকুৱা লাগিছে টাকলো মাকলো আৰু এইটো ধুধু জান এইটো কি পিন্ধিছা কৈ দিয়া ধুধু কৈ দিয়া ধুধু পিন্ধিছোঁ কৈ দিয়া আৰু কি জানেনে নতুন কাপোৰ সি চব চিনি পায় নতুন কাপোৰ পিন্ধিলে যে ফুৰিব যাব লাগে বা এইটো যে নতুন কাপোৰ আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ বা ছেকেণ্ড টাইম পিন্ধিছোঁ সেইখিনি গোটেইখিনি কথা সি জানে আৰু সেয়াই আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব সি যাতে জল্দি ডাঙৰ হয় আৰু ভালে কুশলে আৰু ডাঙৰ হৈ ভাল মানুহ হ'লেই হয় আৰু বাকী মাক হিচাপে বিশেষ বৰ একো নিবিচাৰোঁ ভাল মানুহ হওক তেনেহ'লে আজি ভিডিঅ'টো চাই গিফ্টখিনি চাই কেনেকুৱা পালে জনাব আচলতে মই ইমানেই জল্দি ভিডিঅ'টো কৰিছোঁ নহয় বেটাৰ পৰা মানে কৰিব পৰা নাই গিফ্টখিনি মই গোটাই মেলি লৈছোঁ কৰোঁ বুলি ভিডিঅ'টো সি চব মানে বিচনাখনত মেলি দিছে আৰু চিঞৰিছে আৰু মোবাইলটো মানে তাকহে লাগে ভিডিঅ' কৰিবৰ কাৰণে সেইটো কাৰণে যেনে তেনে ভিডিঅ'টো কৰি থৈছোঁ আপোনালোকৰ মাজলৈ কেতিয়া ভিডিঅ'টো আগবঢ়াম সেইটো মই নাজানো কিন্তু কৰি থৈছোঁ আশা কৰোঁ আপোনালোকে গিফ্টকেইটা চাই ভাল পাব আৰু আগতেই কৈছোঁ বহুত ডাঙৰ একো নহয় কিন্তু সৰু এনেকুৱা গিফ্টবিলাকতে আমাৰ সুখবিলাক লুকাই থাকে হয় নাই বাৰু এনেইতো আমি কাপোৰ ধৰক পিন্ধিয়ে থাকোঁ বা লৈয়ে থাকোঁ কিন্তু আপোনজনে কেতিয়াবা মৰমত যেতিয়া দিয়ে নহয় বস্তুটো সেইটো বস্তু আৰু মোৰ এনেকুৱা পিন্ধি দিলে পুৰণা হৈ যাব যে সেইকাৰণে মানে পিন্ধিবলৈও মন নাযায় থৈ দিম নিচিনা লাগে যিহেতু মৰমত দিয়া বস্তু হয় আপোনালোকৰ তেনেকুৱা হয় নাই বাৰু কমেণ্ট কৰি জনাবচোন দেই তেনেহ'লে ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকক কৈছোঁ প্লিজ ভিডিঅ'টো ফুল ৱাটচ কৰিব আৰু ছাবস্ক্ৰাইব কৰি যাব আৰু যিসকলে প্ৰথমৰ পৰা মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত ধন্যবাদ আৰু এগালমান মৰম আৰু আপোনালোকে এনেকৈ সাহস দি যাব আৰু ছাপোৰ্ট কৰি যাব তেতিয়া মই ভিডিঅ' বনাবলৈ মই বুলি নহয় আৰু প্ৰত্যেকজন ইউটিউবাৰে সাহস পায় ভাল লাগে আৰু সেয়াই আৰু বিশেষ একো নকওঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত আৰু তেতিয়ালৈ সকলো ভালে থাকক সুস্থ থাকক বাই বাই কৈ দিয়া চুম এটা দি দিয়া